নমস্কাৰ বন্ধুসকল, মই চামল আৰু এই ভিডিঅ'টোত মই আপোনালোকক টকিঅ' অলিম্পিকত চিলভাৰ মেডেল পোৱা মীৰাবাই চানুৰ বিষয়ে কিছু কথা ক'ম। লগতে ডমিনোজ কোম্পানীয়ে তেওঁক কিয় ফ্ৰীতে পিজ্জা দিম বুলি ঘোষণা কৰিছে সেই বিষয়ে ক'ম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মণিপুৰৰ নংপক কাকচিং গাঁৱত এটা দুখীয়া পৰিয়ালত জন্ম হোৱা মীৰাবাইৰ জীৱনটো সংঘৰ্ষপূৰ্ণ আছিল। সৰুতে নিজৰ মাক আৰু ডাঙৰ ভাতৃৰ লগত ঘৰৰ বহু দূৰৰ জংঘলৰ পৰা মূৰত তেওঁ খৰি কাঠি কঢ়িয়াই আনিছিল আৰু নিজৰ ডাঙৰ ভাতৃতকৈও বেছি খৰিৰ বোজা অনা দেখি মাকেও তেওঁৰ শক্তিৰ উমান পাইছিল। অৱশ্যে মীৰাবাইৰ সৰুতে ধনুৰ্বিদ হোৱাৰ লক্ষ্য আছিল যদিও মণিপুৰৰ ৱেইট লিফ্টাৰ কুঞ্জৰাণী দেৱীৰ অলিম্পিক ফুটেজ দেখি তেওঁ ৱেইট লিফ্টাৰ হোৱাৰ সিদ্ধান্ত লৈছিল। এনেদৰে তেওঁ ৱেইট লিফ্টিং চেণ্টাৰত নিজৰ নাম ভৰ্তি কৰালে আৰু সদায় তেওঁ নিজৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰৰ ইম্ফলৰ ৱেইট লিফ্টিং চেণ্টাৰত ট্ৰেইনিং আৰম্ভ কৰিলে। মীৰাবাইৰ প্ৰথম ডাঙৰ সফলতা আহে 2014 চনৰ গ্লাছগো কমনৱেলথ গেমছত, য'ত তেওঁ 48 কেজি ওজনৰ শাখাত চিলভাৰ মেডেল পায়। ইয়াৰ পিছত 21 বছৰ বয়সত 2016 চনত প্ৰথমবাৰৰ কাৰণে ৰিঅ' অলিম্পিকত তেওঁ ভাগ লয়, কিন্তু আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰি হতাশ হয়। অৱশ্যে তেওঁৰ এই বিফলতা বেছি দিনলৈ নাথাকিল। 2017 চনত হোৱা ৱৰ্ল্ড ৱেইট লিফ্টিং চেম্পিয়নশ্বিপৰ 48 কিলোগ্ৰাম বৰ্গত আৰু 2018 চনত হোৱা কমনৱেলথ গেমছত সোণৰ মেডেল জিকি তেওঁ ভাৰতৰ নাম উজ্জ্বল কৰি তুলিছিল। খেলত তেওঁৰ এনেকুৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2018 চনত ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড আৰু পদ্মশ্ৰী এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰে। টকিঅ' অলিম্পিকত মীৰাবাইৰ এই সফলতা ভাৰতৰ কাৰণে স্পেচিয়েল, কিয়নো যোৱা 21 বছৰ ভাৰতে ৱেইট লিফ্টিঙত এটা মেডেলো জিকা নাই। শেষৰবাৰ 2000 চনত ছিডনী অলিম্পিকত অন্ধ্ৰপ্ৰদেশৰ কৰ্ণম মল্লেশ্বৰীয়ে ব্ৰঞ্জৰ মেডেল পাইছিল আৰু তেওঁৱেই একমাত্ৰ ৱেইট লিফ্টিঙত অলিম্পিকত মেডেল পোৱা ভাৰতীয় খেলুৱৈ আছিল। এতিয়া ডমিনোজ কোম্পানীয়ে মীৰাবাইক গোটেই জীৱনৰ কাৰণে ফ্ৰীতে পিজ্জা দিম বুলি কিয় ঘোষণা কৰিছে? বন্ধুসকল, এথলীটবিলাকে কেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট ডায়েট প্লেন কৰিব লাগে আপোনালোকে নিশ্চয় জানে। অলিম্পিকত পদক জিকাৰ পিছত মীৰাবাইয়ে এটা ইণ্টাৰভিউত কৈছে যে তেওঁ খুব ষ্ট্ৰিক্ট ডায়েটত আছিল আৰু এতিয়া তেওঁৰ পিজ্জা খাব খুব মন। এই কথা শুনি ডমিনোজ ইণ্ডিয়াই তেওঁক গোটেই জীৱনৰ কাৰণে নিজৰ ফালৰ পৰা ফ্ৰীতে পিজ্জা দিম বুলি ঘোষণা কৰিছে। বন্ধুসকল, কেনেকুৱা বোলে এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'।